আনুৰাশ্মা ব্লগলৈ মই ৰেশ্মা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই কি বনাব লৈছোঁ জানেনে? এয়া বনাব লৈছোঁ মই দাইলৰ পকৰি। তো কেনেকৈনো বনাওঁ সেয়াও অকণমানকৈ আপোনালোকক দেখুৱাম। তেতিয়া দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গোটেই প্ৰচেছখিনি ধুনীয়াকৈ আপোনালোকক দেখুৱাই যাম। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে। আজি বনাব লৈছোঁ মই দাইলৰ পকৰি। তো বনাবৰ কাৰণে ইয়াতে মই লৈ লৈছোঁ দাইলখিনি চাওক মই বহুত সময় তিয়ালোঁ, মানে 2 ঘণ্টামানৰ আগতে তিয়াই থৈছিলোঁ। আৰু লগতে ইয়াত 2টা পিঁয়াজ লৈছোঁ। পিঁয়াজটো যিহেতু অলপ বেছিকৈ দিলে ভাল লাগে খাবলৈ। আৰু এইফালে লৈছোঁ এয়া মই এডোখৰ আদা কাটি গুচাই লৈছোঁ আৰু এয়া মিক্সিতে দিম। এইফালে লৈছোঁ মই ধনিয়া আৰু লগতে লৈছোঁ নৰসিংহ পাত। আৰু এইখিনি এতিয়া কি কৰোঁ সেয়াও অলপ অলপকৈ দেখুৱাই যাম, চাই থাকিব। কাটি ল'লোঁ মই ধনিয়াখিনি, এতিয়া নৰসিংহ পাতখিনিও কাটি ল'ম। তেনেদৰে কাটি ল'লোঁ নৰসিংহ পাতখিনি আৰু পিঁয়াজখিনিও কাটি লওঁ। পিঁয়াজখিনিও কাটি ল'লোঁ। পিঁয়াজখিনি মই অকণমান ডাঙৰকৈ দিছোঁ, কিয় জানেনে? পিঁয়াজখিনি অকণমান ডাঙৰকৈ দিলে খাবলৈ ভাল হয়। আৰু ইয়াতে এতিয়া কাটি দিম কেঁচা জলকীয়া। আৰু এয়া কেঁচা জলকীয়াখিনি কাটি দি দিলোঁ। আৰু এতিয়া দাইলখিনি আৰু আদাকেইডোখৰ মিক্সি জাৰ এটাত ভৰাই পেষ্ট কৰি ল'ম। আৰু এইখিনি এতিয়া মিক্সিত মাৰি ল'লোঁ। এয়া এইখিনি এতিয়া ইয়াতে উলিয়াই লওঁ। আৰু এইখিনি উলিয়াই ল'লোঁ। আৰু ইয়াতে এতিয়া হালধি নিমখো দি লওঁ। সোৱাদ অনুসৰি দি দিম ইয়াতে নিমখ, লগতে দি দিম হালধি জোখমতে। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। গোটেইখিনি মিক্স কৰি লোৱাৰ পাছত এয়া চাওক, এইটো ধুই মেলি মই অকণমান পানী সেহেঁতি এইটো ধুই মেলি দি দিছোঁ ইয়াতে। আৰু দি এতিয়া ভালদৰে মিক্স কৰি ল'ম। বনাবলৈ ৰেডি হৈ গ'ল। এয়া গোটেই গোলখিনি ৰেডি হৈ গ'ল। আৰু এইফালে পাতি ল'লোঁ এখন কেৰাহীখন পাতি গৰম হৈ ল'বলৈ দিম। কেৰাহীখন গৰম হৈ যোৱাৰ পিছত ইয়াতে দি দিছোঁ মই তেল, সৰিয়হৰ তেল দিছোঁ। আৰু এইখিনি গৰম হৈ ল'বলৈ দিম ভালদৰে। কেৰাহী পাতি মই তেল দি ল'লোঁ। আৰু ইয়াতে এতিয়া এটা এটাকৈ পকৰিকেইটা দি যাম। আৰু অকণমান ডাঙৰকৈ দিছোঁ, দেখিবলৈ ধুনীয়া হয়। আৰু এইকেইটা তল চাইডটো অলপ সিজি ল'বলৈ দিম, তাৰপাছত আকৌ দেখুৱাম। এটা চাইড ভালদৰে অলপ হেৰি হৈ যোৱাৰ পাছত মই এইটো চাইডো তেনেকৈ লৰাই উলটিয়াই দিম। আৰু এইকেইটা গল্ডেন ব্ৰাউন নোহোৱালৈকে ভালদৰে ভাজি ল'ম। আৰু এইকেইটা চাওক গল্ডেন ব্ৰাউন হৈ গৈছে। এইফালে এইকেইটা মই নমাই ল'লোঁ। কিমান ধুনীয়া হৈছে। গোটেইকেইটা এনেদৰে ভাজি লওঁ, তাৰপাছত দেখুৱাইছোঁ। দাইলৰ পকৰি হৈ গ'ল ৰেডি। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে মোৰ আগন্তুক ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাব। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।